পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আমি আপোনালোকৰ ওচৰলৈ আহি গ'লো। আজি আমাৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দিম কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ আহিবলগীয়া নতুন গীতৰ কিছু নজনা কথা। বন্ধু-বান্ধৱীসকল, এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। এতিয়ালৈকে যদি আপোনালোকে আমাৰ ভিডিঅ' এটা লাইক কৰা নাই, প্লিজ আপোনালোকে এটা লাইক কৰি দিয়ক। আজি আমাৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ আহিবলগীয়া নতুন গীতৰ কিছু নজনা কথা। কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ আহিবলগীয়া নতুন গীতটোৰ নাম হৈছে নাজানো হবলা। আজি অকণমান আগতে টিজাৰ ৰিলিজ হৈছে আৰু আপোনালোকে অতি শীঘ্ৰে চাবলৈ পাব ৰাকেশ ৰিয়ানৰ কণ্ঠত নতুন গীত, যাৰ নাম হৈছে নাজানো হবলা। সেই গীতটিত ৰাকেশ ৰিয়ানৰ লগতে আৰু কণ্ঠদান আগবঢ়াইছে নুৰি আলিছাই। এই গীতটিৰ আজি টিজাৰ ৰিলিজ হৈছে আৰু 1 ছেপ্টেম্বৰ তাৰিখে সম্পূৰ্ণ গীতটো ৰিলিজ হ'ব। গীতৰ লগতে আপোনালোকে ভিডিঅ' চাবলৈ পাব, অৰ্থাৎ ভিডিঅ' গীত আপোনালোকে চাবলৈ পাব 1 ছেপ্টেম্বৰ তাৰিখে। এতিয়া মাত্ৰ অপেক্ষা আমাৰ 1 ছেপ্টেম্বৰ তাৰিখলৈকে, নহয় জানো? বন্ধু-বান্ধৱীসকল, এনেকুৱা নতুন খবৰ, নতুন আপডেট পাবলৈ যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। লগ পাব আকৌ নেক্সট ভিডিঅ'ত। এতিয়ালৈ নমস্কাৰ।